অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 7 মে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু দিব ওলাইছোঁ আজিৰ দিনটোৰ একেবাৰে প্ৰথমটো খবৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ পিয়েক গুলিয়াই হত্যা কৰা হৈছে যোৱা নিশা পশ্চিমবংগত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ পিয়েক গুলিয়াই হত্যা কৰা হৈছে দিব বিচাৰিছোঁ বিস্তীৰ্ণ খবৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ পিয়েক গুলিয়াই হত্যা কৰা হৈছে শুভেন্দু অধিকাৰীৰ পিয়ে আছিল চন্দনাথ ৰথ কলকাতাৰ মধ্যগ্ৰামত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে টিএমচিৰ কাৰ্যকৰ্তাৰ ওপৰত হত্যাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৰাজপথত বাহন ৰখাই চাৰি জীয়াই গুলি চলাইছিল চন্দনাথৰ ওপৰত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ পিয়ে আছিল চন্দনাথ ৰথ আৰু চন্দনাথ ৰথক গুলিয়াই হত্যা কৰা হৈছে কলকাতাৰ মধ্যগ্ৰামত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ৰাজপথত বাহন ৰখাই চাৰি জীয়াই গুলি চলাইছিল চন্দনাথৰ ওপৰত ৰাজপথত বাহন ৰখাই পেলাই চাৰি জীয়াই গুলি চলাইছিল চন্দনাথৰ ওপৰত ৰাজপথত বাহন ৰখাই চাৰি জীয়াই গুলি চলাইছিল চন্দনাথৰ ওপৰত পৰৱৰ্তী খবৰ 12 মেত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে ল'ব শপত খানাপাৰাত বিশাল সমাৰোহ খানাপাৰাত অনুষ্ঠিত হ'ব বিশাল সমাৰোহ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 9 মেত অসমলৈ আহিব বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে 2 পৰ্যবেক্ষক জেপি নাড্ডা নায়াব সিং চাইনিয়ে নিৰ্বাচন কৰিব বিধায়িনী দলৰ নেতা শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু 12 মেত অনুষ্ঠিত হ'ব অসমত শপত গ্ৰহণ অনুষ্ঠান আৰু এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া পৰৱৰ্তী খবৰ মন্ত্ৰিত্বক লৈ দৰ দাম নহয় বিটিচিৰ উন্নয়নে মূল কথা হাগ্ৰামা মহিলাৰীৰ এই গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা গৈছে মন্ত্ৰীক লৈ দৰ দাম নকৰে হাগ্ৰামা মহিলাৰীয়ে বিটিচি উন্নয়নেই মূল কথা হাগ্ৰামা মহিলাৰীয়ে কয় যে বিটিচিৰ উন্নয়নেই হ'ল মূল কথা মন্ত্ৰীক লৈ তেওঁ দৰ দাম নকৰে মন্ত্ৰী পদ দিয়া নিদিয়াটো ডাঙৰ কথা নহয় বিটিচিৰ সকলো বিভাগৰ উন্নয়নক লৈহে কথা পাতিব হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ সকলো জাতি জনগোষ্ঠীৰ সমানে উন্নয়ন হ'ব লাগিব বুলি হাগ্ৰামা মহিলাৰীয়ে উল্লেখ কৰা দেখা গৈছে বিটিচিৰ উন্নয়ন কৰাটোৱেই আমাৰ লক্ষ্য আৰু উদ্দেশ্য এই মন্তব্য বিটিচি চিফ হাগ্ৰামা মহিলাৰীৰ বিটিচিৰ উন্নয়নক লৈহে মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্গেনিং চলিব বুলি তেওঁ উল্লেখ কৰিছে এই মন্তব্য বিটিচিৰ হাগ্ৰামা মহিলাৰীৰ পৰৱৰ্তী খবৰ মিয়াক অত্যাচাৰ কৰিলে বিজেপিৰ বিৰুদ্ধে নকৰে প্ৰতিবাদ বিপদ বাঢ়িব কংগ্ৰেছৰ মিয়া বিধায়কৰ বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ নকৰে অসমৰ সংখ্যালঘুৱে কংগ্ৰেছৰ নিৰ্বাচিত মিয়া বিধায়কসকলৰ বিৰুদ্ধেহে হ'ব প্ৰতিবাদ অনাগত দিনত এজনো মিয়াক অত্যাচাৰ কৰিলে পৰিস্থিতি ভয়ংকৰ হ'ব কংগ্ৰেছৰ মিয়া বিধায়কৰ ঘৰ ঘেৰাও কৰিম আমি চলে বলে কৌশলে ব্লেকমেইলিঙৰ ৰাজনীতি কৰিছে কংগ্ৰেছে কংগ্ৰেছ দলটো তেওঁলোকে মিয়া দললৈ পৰিৱৰ্তিত কৰিছে কংগ্ৰেছৰ জয়ী প্ৰাৰ্থীসকলে আজিলৈকে মিয়াৰ সপক্ষে মাত মতা নাই মিয়া বিধায়কসকলে সংখ্যালঘুৰ উন্নয়ন নকৰিলে পৰিস্থিতি ভয়ংকৰ হ'ব কংগ্ৰেছৰ মিয়া বিধায়কৰ বিৰুদ্ধে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ হুংকাৰ বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ নকৰে অসমৰ সংখ্যালঘুৱে কংগ্ৰেছৰ নিৰ্বাচিত মিয়া বিধায়কসকলৰ বিৰুদ্ধে শেষ হ'ব প্ৰতিবাদ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তেওঁলোকে উল্লেখ কৰে যে কংগ্ৰেছৰ মিয়া বিধায়কৰ বিৰুদ্ধে ইতিমধ্যে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ হুংকাৰ দিয়া দেখা গৈছে মিয়া বিধায়কসকলে সংখ্যালঘুৰ উন্নয়ন নকৰিলে পৰিস্থিতি ভয়ংকৰ হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে কংগ্ৰেছৰ জয়ী প্ৰাৰ্থীসকলে আজিলৈকে মিয়াৰ সপক্ষে মাত মতা নাই বুলিও তেওঁলোকে উল্লেখ কৰা দেখা গৈছে দিব বিচাৰিছোঁ আজিৰ দিনটোৰ পৰৱৰ্তী খবৰ তামিলনাডুত চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে ছুপাৰষ্টাৰ বিজয় থালাপতি নেতৃত্বাধীন টিবিকে দলে তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'বলৈ সাজু হৈছে বিজয় থালাপতি চৰ্ত সাপেক্ষে টিভিকে সমৰ্থন কংগ্ৰেছৰ টিভিকে কংগ্ৰেছক ধৰি অন্যান্য সৰু সুৰা দলৰ সহযোগত চৰকাৰ গঠনৰ চেষ্টা চলাই আছে
বুধবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ প্ৰস্তাৱ দাখিল কৰিছে বিজয় থালাপতিয়ে। কংগ্ৰেছে টিভিকেক সমৰ্থন কৰাত ক্ষুব্ধ DMK। কংগ্ৰেছক বিশ্বাসঘাতক দল আখ্যা দিছে DMKৰ তৰফৰ পৰা। দিব বিচাৰিছোঁ পৰৱৰ্তী খবৰ। ৩,০০০ টকালৈ বৃদ্ধি হ'ব অৰুণোদয়ৰ ধন। চৰকাৰ গঠনৰ পিছতেই পুনৰ প্ৰতিশ্ৰুতি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। যিসকলে অৰুণোদয় আঁচনিৰ টকা ১২৫০ টকা পাই আছিলে সেইসকলৰ কাৰণে এটা ভাল খবৰ, কাৰণ অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰা হ'ব। ১২৫০ টকাৰ পৰা ৩,০০০ টকালৈ বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন। শপত গ্ৰহণৰ পিছতেই মুখ্যমন্ত্ৰীয়ে পূৰণ কৰিব প্ৰতিশ্ৰুতি। আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ মহিলাসকল। নিৰ্বাচনী ইস্তেহাৰত উল্লেখ কৰা সকলো প্ৰতিশ্ৰুতি পালন কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰা দেখা গৈছে। যিমান প্ৰতিশ্ৰুতি দিয়া হৈছিল প্ৰতিটো প্ৰতিশ্ৰুতিয়ে পালন কৰা হ'ব বুলি উল্লেখ কৰা হৈছে। ঐতিহাসিক বিজয়ৰ পিছতেই এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। শপত গ্ৰহণৰ পিছতেই মুখ্যমন্ত্ৰীয়ে পূৰণ কৰিব প্ৰতিশ্ৰুতি, অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে আগতে দিয়া প্ৰতিশ্ৰুতি শপত গ্ৰহণৰ পাছতেই পূৰণ কৰিব। অৰ্থাৎ ১২৫০ টকাৰ ঠাইত এতিয়া অৰুণোদয় আঁচনিৰ ধন ৩,০০০ টকালৈ বৃদ্ধি হ'ব। দিব বিচাৰিছোঁ আন এটা ৰাজনৈতিক খবৰ। গৌৰৱ গগৈক তোলা-ধুনা ৰেজাউল কৰিম চৰকাৰৰ। পৰাজয়ৰ পাছত প্ৰথমটো প্ৰতিক্ৰিয়া ৰেজাউল কৰিম চৰকাৰৰ। পৰাজয়ৰ কথা স্বীকাৰ কৰিলে ৰেজাউল কৰিম চৰকাৰে। মুখ আঁতৰাই গৌৰৱ গগৈয়ে উজনিত কি কৰিলে? উজনিৰ ৰাইজে আজি তেওঁক আঁতৰালে। ষড়যন্ত্ৰৰ বাবে পৰাস্ত হোৱাৰ কথা উল্লেখ কৰিছে। ৰকিবুল হুছেইন, আব্দুল খালেক, দেৱব্ৰত শইকীয়াই গভীৰ ষড়যন্ত্ৰ কৰিছিল। পিছত মোক যোগ নিদিবলৈ বহু ষড়যন্ত্ৰ কৰিছিল। মই কংগ্ৰেছ দলত থাকিলে উজনিত ভোট নাপাম বুলি তেওঁলোকে কৈছিল। মই শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱা নাছিলোঁ। বেলেগক দোষাৰোপ কৰাতকৈ নিজৰ ভুল শুধৰাওক কংগ্ৰেছে। ১৩ দিনৰ ভিতৰতে ৮৮,০০০ ভোট লাভ কৰিছোঁ। আমাৰ কিছু ভুল হোৱাৰ বাবে পৰাস্ত হ'বলগীয়া হ'ল। কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ ৰেজাউল কৰিম চৰকাৰৰ। PM কিষাণ সন্মান নিধিৰ ধন লাভ কৰা সকলৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। আপুনি PM কিষাণৰ ২৩ নং কিস্তি পাবলৈ হ'লে এই কামটো কৰিব লাগিব, নহ'লে ২৩ নং কিস্তিৰ টকাৰ পৰা আপুনি বঞ্চিত হ'ব। এই টকা কেতিয়া দিব এইটো এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। ২৩ নং কিস্তি লাভৰ বাবে শীঘ্ৰেই পঞ্জীয়ন কৰক আপোনাৰ নাম। আপুনি শীঘ্ৰেই পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়ন নকৰা কৃষকে নাপাব পাৰে ২৩ নং কিস্তিৰ ধন, অন্যথা বঞ্চিত হ'ব পাৰে ২৩ নং কিস্তি লাভৰ পৰা। জুন মাহৰ শেষৰ ফালে অথবা জুলাই মাহৰ শেষৰ ফালে কৃষকৰ বাবে মুকলি হ'ব এই ধন। পঞ্জীয়ন কৰাৰ পিছত ঘৰতে আপোনাৰ আবেদনৰ স্থিতি পৰীক্ষা কৰি আপুনি চাব পাৰে। যদি আপোনাৰ পঞ্জীয়ন হৈছে, আপোনাৰ পঞ্জীয়নটো ঠিক হৈছে নে নাই বা আপোনাৰ ষ্টেটাছটো শ্ব' কৰি আছে নে নাই, আপুনি ঘৰতে বহি চেক কৰিব পাৰিব। আপোনাৰ পঞ্জীয়ন কৰাটো বাধ্যতামূলক ২৩ নং কিস্তি লাভৰ বাবে। আপুনি যদি ২৩ নং কিস্তি লাভ কৰিব বিচাৰে তেনেহ'লে আপোনাৰ এই পঞ্জীয়ন কৰাটো বাধ্যতামূলক। এই পঞ্জীয়ন যদি আপুনি কৰিব নোৱাৰে তেনেহ'লে আপোনাৰ ঘৰৰ ওচৰত থকা CSC চেণ্টাৰৰ সৈতে যোগাযোগ কৰক। তেওঁলোকে আপোনাৰ এই পঞ্জীয়নটো নিশ্চয় কৰি দিব। দিব বিচাৰিছোঁ পশ্চিমবংগৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। মোক বৰখাস্ত কৰক, মই পদত্যাগ নকৰোঁ। মমতা বেনাৰ্জীৰ এই মন্তব্য কৰা দেখা গৈছে। বুধবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত TMCৰ মুৰব্বীগৰাকীয়ে উল্লেখ কৰে যে মই পদত্যাগ নকৰোঁ, তেওঁলোকে মোক বৰখাস্ত কৰক। পদত্যাগ সন্দৰ্ভত পুনৰ এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মমতা বেনাৰ্জীয়ে। বুধবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত TMCৰ মুৰব্বীগৰাকীয়ে উল্লেখ কৰে যে মই পদত্যাগ নকৰোঁ, তেওঁলোকে মোক বৰখাস্ত কৰক। TMCৰ মুৰব্বীগৰাকীয়ে উল্লেখ কৰিছে যে মই পদত্যাগ নকৰোঁ, তেওঁলোকে মোক বৰখাস্ত কৰক, কিন্তু মই পদত্যাগ নকৰোঁ। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ইৰাণক পুনৰ গৰ্জন ট্ৰাম্পৰ। চৰ্ত মানি লওক, নহ'লে লোৱা হ'ব বৃহৎ একশ্যন। পুনৰ ইৰাণক চৰম হুংকাৰ ডনাল্ড ট্ৰাম্পৰ। হৰমুজ প্ৰণালীক লৈ হুংকাৰ ডনাল্ড ট্ৰাম্পৰ। চৰ্ত মানিলেহে মুকলি কৰি দিয়া হ'ব হৰমুজ প্ৰণালী। ইৰাণে মানি লওক চৰ্ত, অন্যথা লোৱা হ'ব বৃহৎ একশ্যন। এই মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। আগতকৈও অধিক তীব্ৰ হ'ব আক্ৰমণ। ইৰাণে চৰ্ত মানি ল'লেহে হৰমুজ প্ৰণালী খুলি দিয়া হ'ব। মধ্যপ্ৰাচ্যত
পুনৰ ভয়ংকৰ যুদ্ধৰ আশংকা কৰা হৈছে। ডনাল্ড ট্ৰাম্পে ইৰাণক চৰ্ত দিছে আৰু সেই চৰ্ত মানি ল'লেহে হৰমুজ প্ৰণালী খুলি দিয়া হ'ব বুলি উল্লেখ কৰা হৈছে। আগতকৈও অধিক তীব্ৰ হ'ব এইবাৰৰ আক্ৰমণ। ইৰাণে মানি লওক চৰ্ত, অন্যথা লোৱা হ'ব বৃহৎ একশ্যন। দিব বিচাৰিছোঁ পৰৱৰ্তী খবৰ। উজনি অসমত শীঘ্ৰেই চলিব বৃহৎ উচ্ছেদ অভিযান। জয়ৰ পিছতে বিজেপি বিধায়কৰ ডাঙৰ ঘোষণা, নিস্তাৰ নাই অবৈধ বেদখলকাৰীৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিব উচ্ছেদ অভিযান। সৰু পথাৰত শীঘ্ৰেই চলিব বৃহৎ উচ্ছেদ অভিযান। হাৰি নাযাব এটাও অবৈধ বেদখলকাৰী। দ্বিতীয়বাৰ বিধায়ক নিৰ্বাচিত হৈয়েই বিশ্বজিৎ ফুকনৰ প্ৰতিশ্ৰুতি, সৰু পথাৰত শীঘ্ৰেই চলিব উচ্ছেদ অভিযান। এই প্ৰতিশ্ৰুতি বিধায়ক বিশ্বজিৎ ফুকনৰ। হাৰি নাযাব এটাও অবৈধ বেদখলকাৰী। সৰু পথাৰত শীঘ্ৰেই চলিব বৃহৎ উচ্ছেদ অভিযান। পৰৱৰ্তী খবৰ। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰেই বিজেপিলৈ আহিব নেকি দেৱব্ৰত শইকীয়া? নিৰ্বাচনৰ পিছতেই কংগ্ৰেছত হ'ব পাৰে আন এক মুখ্যম আঘাত। দেৱব্ৰত শইকীয়াক বিজেপিলৈ অনাৰ গুণাঘোটা বিজেপিৰ। কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনক দললৈ অনাৰ প্ৰস্তাৱ আহিছে বিজেপিৰ পৰা। নগাঁও লোকসভাৰ খালী হোৱা আসনৰ বাবে শইকীয়াক দিব পাৰে প্ৰাৰ্থিত্ব। নগাঁৱৰ পৰা সংসদলৈ দেৱব্ৰত শইকীয়াক নিৰ্বাচিত কৰাৰ প্ৰস্তাৱ বিজেপিৰ। প্ৰদ্যুৎ বৰদলৈৰ বিধানসভা যাত্ৰাৰ পিছতেই খালী হৈ আছে নগাঁৱৰ সাংসদ পদ। ইতিমধ্যে বিজেপিলৈ দেৱব্ৰত শইকীয়া অহাৰ ইংগিত দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও। মঙলবাৰে মুখ্যমন্ত্ৰীয়ে কৈছিল দেৱব্ৰত শইকীয়া বিজেপি আগমনৰ কথা। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰেই বিজেপিলৈ আহিব নেকি দেৱব্ৰত শইকীয়া? নিৰ্বাচনৰ পিছতেই কংগ্ৰেছত হ'ব পাৰে আন এক মুখ্যম আঘাত। পৰৱৰ্তী খবৰ। অগপৰ নৱনিৰ্বাচিত বিধায়কৰ বৈঠক। অতুল বৰা অগপ বিধায়িনী দলৰ নেতা অথবা দলপতি নিৰ্বাচিত। উপদলপতি হিচাপে নিৰ্বাচিত কেশৱ মহন্ত। চিফ হুইপ হিচাপে নিৰ্বাচিত ধৰ্মেশ্বৰ ৰায়। বিধায়িনী দলৰ সচিব হিচাপে নিৰ্বাচিত ডক্টৰ তপন দাস। মুখ্যমন্ত্ৰী হিচাপে অগপ বিধায়িনী দলৰ প্ৰস্তাৱ হিমন্ত বিশ্ব শৰ্মাৰ নাম।